একদম এতিয়া ঝাপি কৰো গাঁও ছোৱালীখিনি ক'ত আছিলে উব নাছিলে মাখেটা ইমান দূৰ আলহী ছোৱালীখিনিয়ে খাই দিলেহি না আমাৰ ষ্টেণ্ডাৰ হোটেলা একদম জাল মাৰিবলগীয়া নেকি এটাতে মটৰ কেইটা বাচিছিলো অকমান কেইটামান পানী অকণ বেছি দিছিলো আলুটো এইটো বহুত অশান্তি পাইছো দেই মটৰ বাচিব ক'লে বৌৱে মটৰ কেইটামান দি দিয়া পানী জোল নকিলে জোল মছলা দিয়া যে কেনেকে পেলাবা একেবাৰে একদম কুকাৰত বনাই দিয়া স্পেচিয়েলকে পানী হ'লেও খাবই লাগিব এই ব্যক্তিত্ব নহয় মিঠাই অকমান দিছো আৰু একদম ভাল লাগিছে এটা পিঠা অকমান দিছো দাঁত হওক বুলি নাই নহয় মেলি দিব লাগিব এটা চিটাই দেচোন কিবা নাপায় তেনেকে ভাগ পেলাই দিয়ে নাই এটাখিনি পুৰা পাইছো গোটা হৈ গ'ল গোটা হৈ থাকিলে ক'ত থাকিব এই ল'ৰা সেই কণী এটা যেনেকে বইল কৰিলে পেট ফাটি থুক কৰি ওলাই যায় সেইটো দিছিগে যে মাৰিছে চব্জি দিয়া আছে মটৰ কেইটামান টুকিত থিম পানী বাচিব লাগিব নাই মাৰিছে নাই কিনালা কণীখিনি সেইখিনি এই দৌ ভাই কণী পুৰা কণী পাইছিল নেকি সি ক'লে নহয় কিনি